হেল্ল' বন্ধুসকল, ৰঞ্জন বৰা ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি যাবলৈ ওলাইছোঁ আমাৰ গাঁৱৰ ওচৰৰে নামঘৰত অখণ্ড ভাগৱত পাঠ চলি আছে। তালৈকে যাবলৈ ওলাইছোঁ আৰু আপোনালোকক দেখাই যাম আৰু মোৰ ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম, গতিকে চাই যাব। অৱশেষত আহি পালোহি তৰাজান ১ নং সোণাৰী গাঁৱৰ ভাগৱত পাঠৰ মূল দুৱাৰত। এয়া তৰাজান ১ নম্বৰ সোণাৰী গাঁও, আমাৰ গাঁৱৰে সমীপৰে হয়। গতিকে ইমান ধুনীয়াকৈ পাতিছে, মানে বহুত বছৰৰ মূৰত এই নামঘৰত ভাগৱত পাঠ আয়োজন কৰিছে গোটেই গাঁৱৰ ৰাইজৰ একত্ৰিত হৈ। গতিকে ইমান ধুনীয়াকৈ সুন্দৰকৈ মানে পাতিছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া মোৰ ভাইটি বেদান্তও আহি থকা তাৰ এইচএছ পৰীক্ষাৰ কাৰণে তেওঁ যি প্ৰিপেৰেশ্যন চলাইছে, সকলোখিনি তাৰ মানে পৰীক্ষাৰ এক্সাম ভাল হওক, গতিকে তাৰে আশীৰ্বাদ কামনা কৰি সিও এই বন্তি গছি প্ৰজ্বলন কৰিছে। গতিকে ইমান ভক্তৰ সমাগম হৈছে, সকলোৱে মানে নিজৰ কামনা নিজৰ যিখিনি নামঘৰত আপোনাৰ জানেই, সকলোৱে বন্তি প্ৰজ্বলন কৰে, নিজৰ এটা আশা থাকে ন। গতিকে যি নহওক, মন্দিৰ হওক নামঘৰেই হওক, তেওঁলোকৰ মনোকামনা পূৰ্ণ কৰিবৰ কাৰণে আহে নামঘৰলৈ। আৰু এই অবিৰত ভাগৱত পাঠ আয়োজন কৰিছে তৰাজান ১ নং সোণাৰী গাঁৱৰ সমূহ ৰাইজে একত্ৰিত হৈ। গতিকে ইমান ধুনীয়াকৈ ভাগৱত পাঠ আয়োজন কৰিছে। বহুত বছৰৰ মূৰত এই নামঘৰ ভাগিত এই ভাগৱত পাঠ আয়োজন কৰা হৈছে। গতিকে আপোনালোকক দেখাবলৈ যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ। গতিকে প্ৰথমতে সোমাই আমি চাকি বন্তি জ্বলাই এই নামঘৰৰ মণিকূট ভাগি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু নামঘৰ ভাগিত কিমান ভক্তৰ সমাগম ঘটিছে আৰু কিমান ভাগৱত পাঠ কৰিবৰ কাৰণে পাঠেকি বহি আছে, সকলোখিনি দেখাইছোঁ। ময়ো পাঠ কৰিবৰ কাৰণে আহিছিলোঁ, কিন্তু বহুতো পাঠেকি বহি আছে, গতিকে নোৱাৰিলোঁ। গতিকে দেৰিকৈ আহিলে চাগে পাৰিম, ৰাতি আহিলে পাৰিম। গতিকে ময়ো পাঠ কৰোঁ। গতিকে ভাবিছিলোঁ পাঠ কৰিম বুলি, কিন্তু নোৱাৰিলোঁ। গতিকে এয়া চাওক কি ধুনীয়াকৈ সজাইছে, সকলোখিনি আপোনালোকক দেখাই দিছোঁ। মৎস্য কুৰ্ম অৱতাৰ সকলো অৱতাৰ, ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি অৱতাৰ, সকলোখিনি অৱতাৰ ইয়াত দেখুওৱা হৈছে প্ৰতিচ্ছবি। এয়া চাওক ভগৱান শ্ৰীকৃষ্ণৰ যিখিনি আপোনাৰ ব্ৰাহ্মণ অৱতাৰ, নৃসিংহ অৱতাৰ, বৰাহ অৱতাৰ, মৎস্য অৱতাৰ, সকলোখিনি দেখুওৱা হৈছে। সকলো তৰাজান ১ নং সোণাৰী গাঁৱৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। গতিকে ইমান ধুনীয়াকৈ আছে। এয়া আমি প্ৰথমতে চাকি বন্তি জ্বলাই চাহ খাবলৈ আহিলে আমাৰ দুজন ভকত বহিছে। এয়া চব চাহ খাই উঠি আকৌ আমি নামঘৰ ভাগি দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া নামঘৰৰ সমীপতে এটা বৰপুখুৰী আছে। বৰপুখুৰীটো ইমান ধুনীয়াকৈ তেওঁলোকে সজাই তুলিছে, আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া চব কি ধুনীয়াকৈ সজাইছে। আৰু ইয়াত মাছ বহুতেই আছে, আপোনালোকক মাছ দেখাবলৈ চেষ্টা কৰিম। এয়া চাওক, এয়া মাছ ইমান হুবহু মাছ আছে, বহুত মাছ আছে। আপোনালোকক কি ক'ম, ইয়াত মুড়ি দিয়া হৈছে, মুড়ি দিয়াৰ কাৰণে মাছখিনি ওপৰলৈ আহিছে। এয়া চব মহাদেৱ শিৱক সজাই থৈছে। এয়া কৃষ্ণ। এয়া চব পুখুৰীত বহুতেই মাছ আছে। আপোনালোকে আহিলে ইয়াৰ আৰু সময় আছে, শনিবাৰে শেষ হ'ব। গতিকে আপোনালোকে ইয়ালৈ আহিব পাৰে, আপোনালোকে ইয়াৰ ভাগৱতৰ উপভোগ কৰিব পাৰে। এয়া চব কিমান মাছ, সঁচাকৈ কি মনোমোহা, কি সুন্দৰভাৱে তেওঁলোকে এই ভাগৱত ভাগি উদযাপন কৰিছে। সঁচাকৈ তৰাজান সোণাৰী গাঁৱৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সঁচাকৈ বহুত মাছ, বহুত অভিভূত হৈ গ'লোঁ। বহুত ধুনীয়াকৈ এই ভাগৱত ভাগি উদযাপন কৰিছে। আৰু তেওঁলোক এই ভাগৱত ভাগি উদযাপন কৰোঁতে সঁচাকৈ সাফল্যমণ্ডিত হওক, তাৰেই কামনা কৰিছোঁ। গতিকে চাওক কি ধুনীয়া সুন্দৰ পৰিৱেশ। মই যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া
ভক্তই মুৰি দিছে আৰু মাছখিনি মানে খাবৰ কাৰণে ওলাই আহিছে আৰু চাওক কিমান ভক্তৰ সমাগম ঘটিছে আজি আপোনাৰ 4 নম্বৰ দিন 4 নম্বৰ দিনতে ইমান ভক্তৰ সমাগম ঘটিছে সঁচাকৈ মানে তৰাজান সোণাৰী গাঁৱৰ ৰাইজক আপোনাক সঁচাকৈ মানে কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব এয়া অবিৰত ভাগৱত পাঠ এয়া আমাৰ সদস্য আমাৰ কলেজৰে আমাৰ মানে সমীপৰে মানে আমাৰ মানে পৰিণীতাই মানে যিখিনি কাম কৰ্ম কৰিছে তাইকো এই ধন্যবাদ জ্ঞাপন কৰিছোঁ তাই বুলি এইখিনি লিখিছে অবিৰত ভাগৱত পাঠ এইখিনি সজাইছে গতিকে তাইলৈও এই ধন্যবাদ জ্ঞাপন কৰিছোঁ অৱশেষত আহি ঘৰ পালোহি যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে শুভৰাত্ৰি